Saram তোক যি মই গৰু বিহু চাইবা কৈছিলো কচু তই এতিয়া আমাৰ ঘৰততো গৰু আছে মতেনো আৰু কোনে ভাবে কবা কি ভাবি হিচাপত কিয় ক গৰু এটা পোহনীয়া জন্তু তাৰ চাৰিখন ঠেং আছে এডাল লেজ আছে আৰু দুটা চকু আছে এটা নাক আছে আৰু গৰু দুই প্ৰকাৰ এটা মাইকী এটা মতা মতা গৰুৱে খেতি কৰাত সহায় কৰে আৰু মাইকী গৰুৱে আমাক গাখীৰ দিয়ে গাখীৰেৰে আমি মাখন দৈ ঘি আদি এইবিলাক মানে বনাব পাৰোঁ তোমাৰ কথা শুনি বহুত ভাল পাইছো তুমি আমাক ভালদৰে বুজাই দিছা তুমি এতিয়া বহা দেচোন ফেদাৰাম তুমি এবাৰ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কওকচোন অলপ মইতো গৰুৰ বিহুত বাহিৰে আৰু ভাল নাছি দেচু ফেদাৰাম তুমি বাৰে বাৰে তুমি ঘৰত চাই বালছে মইতো শ্ৰীমন্ত শংকৰদেৱৰ নামে শুনা নাই আৰু এই কিবা খাইছে নেকি মোকে ফেদাৰাম কি ভাবি জাপত কিয় কওঁছা শ্ৰীমন্ত শংকৰদেৱক বুঢ়ী মাক খেৰপতিয়ে ডাঙৰ দীঘল কৰিছিল সৰু কালত সি বৰ দুষ্ট হৈছিল আৰু সি এটা গৰুত ধৰি শিঙত ধৰি বাগৰি দিছিল সি বাগৰি দিয়া গৰুটো মতা গৰু দুই প্ৰকাৰ এটা মতা গৰু এটা মাইকী তাৰ এডাল লেজ আছে আৰু চাৰিখন ঠেং আছে আৰু দুটা চকু আছে আৰু মতা গৰু আমাক খেতি কৰাত সহায় কৰে আৰু মাইকী গৰু আমাক গাখীৰ আৰু সেই গাখীৰেৰে আমি দৈ মাখন ঘি আদি এইবিলাক বনাওঁ তোমাৰ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ক'বা দিছিল ঈশ্বৰ যাই যে গৰুতে বসছি দেচোন তুমি এবাৰ বানপানীৰ বিষয়ে কওক ভাল আৰু বানপানী হৈছে এটা অসমৰ প্ৰাকৃতিক দুৰ্যোগ আমাৰ গাঁৱতো বানপানী হলে আমাৰ ঘৰ দুৱাৰো ভাহি লৈ যায় আৰু লগতে গৰু উটুৱাই লৈ আৰু গৰু দুই প্ৰকাৰৰ এটা মাইকী গৰু এটা মতা গৰু আৰু গৰুৰ চাৰিখন ঠেং আছে দুখন কাণ আছে এটা নাক আছে দুটা চকু আছে গৰুতে পৰে এটা এনেকুৱা এটা বস্তু দিম য'ত ই গৰুৰ বিষয়ে দেচু ফেদাৰাম তই এবাৰ এটা এৰপ্লেনৰ বিষয়ে কৈছো এৰপ্লেন হল এখন উৰণীয়া বস্তু আৰু এৰপ্লেনখন টিঙেৰে এৰপ্লেনখন উৰি উৰি যাই থাকোঁতে খিৰিকী দি এটা আকাশ পথাৰত এটা গৰু দেখা পাইছো আৰু গৰু হল এটা পোহনীয়া জন্তু গৰু দুই প্ৰকাৰ এটা মতা গৰু এটা মাইকী গৰু আৰু গৰুৰ চাৰিখন ঠেং আছে আৰু এটা নাক আছে আৰু দুটা চকু আছে আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে শ্বেয়াৰ কৰি দিবা আৰু কমেণ্ট কৰিবা আৰু লাইক কৰি জনাব আৰু ভিডিঅ'টো যদি কিবা ভুল হৈছে তেতিয়াহ'লে মাফ কৰি দিব